এটাই কংগ্ৰেছৰ ফালে। আজি তিতাবৰত বিজেপিয়ে নিৰ্বাচনী ফেৰাল পৰিষদৰ নিৰ্বাচন এটা পৰিৱেশ এটা এনেকুৱা সৃষ্টি কৰিছে যে সাধাৰণ বিধানসভা নিৰ্বাচনৰ প্ৰত্যেকটো 10টা সমষ্টিত তেওঁলোকে একোজন বিধায়কৰ তত্ত্বাৱধায়ক নিযুক্তি আৰু কালিলৈৰ পৰা প্ৰত্যেকটো সমষ্টিত একোজন মন্ত্ৰীয়ে তত্ত্বাৱধায়ক মন্ত্ৰীয়ে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অভিযান কৰিব। এই ক্ষেত্ৰত কংগ্ৰেছৰ কিবা মানে স্থিতিটো কেনেকুৱা হ'ব? বিজেপি আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ এটা নিচা উঠিছে। এই নিচাটো হ'ল ক্ষমতা লাগে, কিন্তু ক্ষমতা লৈ কি কৰিব সেইটো তেওঁলোকে আজিৰ তাৰিখত ধৰিব পৰা নাই। আজি SOP ওলাইছে, স্কুল বন্ধ, জিম বন্ধ, দোকান বন্ধ। আজি আকৌ তেওঁলোকে বিহুৰ কাৰণে আজি বেলেগ ধৰণৰ নিয়ম ওলাইছে, বিহুৰ কাৰণে কাৰ্ফিউ। যেতিয়া হেপী নিউ ইয়াৰ কাৰণে যেতিয়া 31 ডিচেম্বৰ তেতিয়া একো কাৰ্ফিউ নাই, তেতিয়া একো ধৰণৰ SOP নাই। এতিয়া বিহু যাৰ লগত আমাৰ অসমৰ মানুহৰ আৱেগ আছে, বিহু প্ৰত্যেকজনৰ এটা নিজৰ ঘৰৰ এটা স্মৃতি আছে, কেনেকৈ আগতে বিহু উদযাপন কৰিছিল। আজিৰ তাৰিখত তেওঁলোকে আকৌ বিহুৰ দিনত আকৌ SOP মাৰিছে। সেইটোৱে প্ৰমাণ কৰে কি তেওঁলোকৰ ক্ষমতাৰ প্ৰতি যে নিচা, সেই নিচাটো তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে হৈছে, কিন্তু গোটেই অসম ধ্বংস হৈ গৈছে। তাৰ কাৰণে মই ভাবোঁ ৰাইজে তেওঁলোকে যিমানে ওপৰ বা প্ৰচাৰ টকা বল কিয় তেওঁলোকে প্ৰকাশ নকৰক কিয়, কিন্তু ৰাইজ কংগ্ৰেছৰ লগত থাকিব এবাৰ। বৰ্তমানৰ যিখন পৰিষদ আছিল কুমু কছাৰীৰ নেতৃত্বত, সেই পৰিষদখনৰ বিৰুদ্ধে কিন্তু বহু সময়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে CIDৰ ওচৰত তদন্ত তেওঁলোকে CIDয়ে তদন্ত চলাইছিল, তদন্তৰ ফলাফল চৰকাৰে প্ৰকাশ কৰিছিল। এই সম্পৰ্কে আপোনাৰ মতামতটো কি? বিজেপি দল হ'ল এটা ৱাশ্বিং মেচিন। যেতিয়া কংগ্ৰেছ দলত কোনোবা থাকিব তেতিয়া তেওঁলোকক বেয়া পায়, তেতিয়া তেওঁলোকে দুৰ্নীতি কৰে। পিছত যেতিয়া বিজেপি দলত সোমাই যায় তেতিয়া তেওঁলোকে নিকাহ হৈ যায়। আৰু মূল উদাহৰণটো মুখ্যমন্ত্ৰী মহোদয় নিজেই আছিলে। তেতিয়া তেওঁ কংগ্ৰেছত আছিলে, বিজেপি দলে এটা পুস্তিকা প্ৰকাশ কৰিছিল য'ত তেওঁলোকক লুইচ বাৰ্জ আৰু সাৰদা কেলেংকাৰীৰ লগত জড়িত ক'লে। এতিয়া তেওঁ গংগাকে বেছি পবিত্ৰ। একেৰাহে আজি যিসকল কংগ্ৰেছত থাকিব তেতিয়া বেয়া, বিজেপিত সোমালে ভাল হৈ যায়। এনে ধৰণৰ ৰাজনৈতিকভাৱে অস্থিৰতা, কোনো আদৰ্শ তেওঁলোকৰ নাই, মাত্ৰ সুবিধা আৰু ক্ষমতা। এনে ধৰণৰ ৰাজনীতি আজিৰ তাৰিখত নৱপ্ৰজন্মৰ যুৱকসকলে নিবিচাৰে। তেওঁলোকে নিজে দেখিছে কি এনেধৰণৰ ৰাজনীতি লৈ মুখ্যমন্ত্ৰী বা বিভিন্ন মন্ত্ৰীসকলৰ পৰিয়ালবৰ্গৰ মানুহখিনি সুবিধা হয়, কিন্তু সাধাৰণ শ্ৰেণীৰ ৰাইজ যুৱকসকল নিবনুৱাই বহি আছে। আমাৰ ল'ৰা ছোৱালী স্কুল কৰিব পৰা নাই, বয়োজ্যেষ্ঠসকলে চাই আছে কি অসমীয়া সংস্কৃতি ধ্বংস হৈ গৈ আছে। সেইকাৰণে এনেধৰণৰ ৰাজনীতি পিছত গৈ বিজেপি ক্ষতিহে কৰিব। আৰু শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপি মন্ত্ৰী বিধায়কসকলৰ মানে PSO বিলাক এটা ষ্টেটাছ চিম্বল হিচাপে পৰিণত হৈছে। সেইমতে আপোনাৰ মতামতটো জানিব বিচাৰিছোঁ। PSO প্ৰত্যাহাৰ কৰা মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণেতো মন্ত্ৰীৰ কোনো গুৰুত্ব নাই, মন্ত্ৰীৰ গুৰুত্ব নাই। সেইকাৰণে PSO গুচাই দিছে। সেইকাৰণে মন্ত্ৰী কিবা এটা ৰাজহুৱাভাৱে ক'লে গধূলি মুখ্যমন্ত্ৰী তাৰ বিপৰীতে ক'ব। তো মন্ত্ৰীৰ এটা গুৰুত্ব যি থাকিব লাগে আজিৰ তাৰিখত নাই। আজি যদি প্ৰত্যেক মন্ত্ৰীৰ যদি আপোনালোকে সমষ্টিলৈ যায়, যি সমষ্টি এটা উন্নয়ন হ'ব লাগে মন্ত্ৰীৰ য'ত আছে, সেই উন্নয়নটো হোৱা নাই। কিয় কি গোটেইখিনি কাম আজি জালুকবাৰীত হৈ আছে। আৰু জালুকবাৰীত কি হৈ আছে, মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালৰ লগত লৈ আজি তেওঁলোকে নিজৰ মানুহখিনিকে ঠগি আছে। নিজৰ সমষ্টিৰ ভিতৰত ভূমিহীন মানুহখিনি তেওঁলোকক মাটি দিব লাগে, তেওঁলোকৰ পৰা আকৌ পৰিয়ালৰ নামত কোম্পানী খুলি তেওঁলোকৰ পৰা মাটি লৈছেহে। তো আজি তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ৰাজনীতিত আছে, ক্ষমতাত আছে, অহংকাৰী ৰজা দৰে এটা ব্যৱহাৰ কৰি আছে। কিন্তু ৰাইজে এতিয়া লাহে লাহে মনত পেলাইছে যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সদায় ৰাইজক সেৱা কৰাৰ কথা কৈছিল, কেতিয়াও ভূমিহীন মানুহৰ প্ৰতি নিজৰ পৰিয়ালৰ কাৰণে অন্যায় কৰা নাছিলে, কেতিয়াও নিজৰ ব্যক্তিগত স্বাৰ্থক প্ৰাথমিকতা দিয়া নাছিলে। সেইকাৰণে ৰাইজে নিজে বিচাৰ কৰিছে যে আগন্তুক দিনত আমাক কংগ্ৰেছৰ চৰকাৰ লাগে।